মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 যুগুতাই উলিয়াইছিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত এই ৰাষ্ট্ৰীয় শিক্ষা নীতি ইতিমধ্যে ৰূপায়ণৰ ব্যৱস্থা হাতত লোৱা হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ প্ৰচেষ্টা চলাই আহিছে আৰু অসমতো সেই প্ৰচেষ্টাই লাহে লাহে সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰিছে। উচ্চ শিক্ষাৰ জগতখনৰ বাবে আজিৰ দিনটো এক মাইলৰ খুঁটাৰূপে পৰিগণিত হ'ব আৰু আজিৰ এই মহৎ মহিয়ান এই অনুষ্ঠানটো অসমৰ শিক্ষা জগতৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব, তাক মই বিশ্বাস কৰোঁ আৰু আজিৰ এই মুহূৰ্তত উচ্চ শিক্ষা জগতখনৰ সৈতে জড়িত সকলোকে এই ঐতিহাসিক দিনটোৰ বাবে অভিনন্দন জনাইছোঁ। নৱ প্ৰজন্মৰ মাজত গৱেষণাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগিব, যাতে তেওঁলোকৰ মাজত জিজ্ঞাসা, কৌতূহল আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী প্ৰবল হৈ উঠে। দেশৰ জনসাধাৰণক উচ্চ চিন্তা আৰু নৈতিক চেতনাবোধেৰে সমৃদ্ধ কৰাৰ দায়িত্বও আমাৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰতে ন্যস্ত হৈ আছে। আজিৰ আমাৰ ভাৰতবৰ্ষই যিখন 2020 শিক্ষানীতি গ্ৰহণ কৰিলে, সেই শিক্ষানীতি আন দ্বিমুখী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আধুনিক শিক্ষাই বিভিন্ন দিশ আজি সামৰি লৈছে। একবিংশ শতিকাৰ প্ৰতিযোগিতামুখী বিশ্বত বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত 2020 চনৰ শিক্ষানীতিয়ে শিক্ষাক ৱাটাৰটাইট কম্পাৰ্টমেণ্ট বুলি ভাবিবলৈ নকয়। এজন বিজ্ঞানৰ ছাত্ৰয়ো কলাৰ বিষয়ে পঢ়িব পাৰে আৰু এজন কলাৰ ছাত্ৰয়ো বিজ্ঞান পঢ়িব। ডিচিপ্লিনাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। NEP 2020ৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক এখন ভৱিষ্যত বিশ্বৰ উন্নয়নৰ মাপকাঠি নিয়মসমূহক নতুনকৈ গঢ় দিয়াৰ লগতে NEP 2020 শিক্ষণৰ শক্তিশালী ভেটি নিৰ্মাণ কৰা আৰু শিক্ষা খণ্ডৰ চমকপ্ৰদ উন্নয়নত তিনি ভাগত ভাগ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে। প্ৰথম ভাগ শিক্ষানুষ্ঠান হৈছে য'ত বিনিতা লেভেলৰ আমি প্ৰতিষ্ঠান নিৰ্মাণৰ কামত গুৰুত্ব দিব লাগিব। ফাৰ্ষ্ট লেয়াৰত যি শিক্ষানুষ্ঠান জ্ঞানৰ মহাশক্তিলৈ ৰূপান্তৰ কৰিব পাৰি, তাৰ চিন্তা আৰু চৰ্চা হ'ব। দ্বিতীয় প্ৰকাৰৰ শিক্ষানুষ্ঠানত আমাৰ টিপিকেল টেক্সট বুকৰ জৰিয়তে আমি তেওঁলোকক জ্ঞানৰ যিটো মাৰ্গ, সেই জ্ঞান মাৰ্গলৈকে লৈ যাব। তৃতীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান হৈছে য'ত স্নাতক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চমানৰ পাঠদানৰ ওপৰত গুৰুত্ব কৰা হ'ব। এই নতুন নীতি অনুসৰি 3 বা 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম যেনে BSc, BA, BCom, BVoc পুনৰ গঠন কৰা। এক উদাৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে 4 বছৰীয়া বেচেলৰ অফ লিবাৰেল আৰ্টছ বা বেচেলৰ অফ লিবাৰেল এডুকেশ্যন বিশেষ পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।